গুড মৰ্ণিং এভৰিৱান। আজি আমি অসম টেটৰ হৈ যোৱা CDP প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। ইংৰাজী আৰু অসমীয়াত 30টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ইয়াত এটা কুৱেশ্যন আহিছিল যে এজন ব্যক্তিক কেৱল মনৰ শিক্ষা দি নৈতিকতাৰ শিক্ষা নিদিয়াটো সমাজৰ বাবে এক ভাবুকিস্বৰূপ। উক্তিষাৰ কাৰ? হু ছেইড টু এডুকেট এ মেন ইন মাইণ্ড এণ্ড নট ইন মৰেল ইজ টু এডুকেট এ মিনিষ্টাৰ ছ'চাইটি। কৈছিলে থেডৰ ৰুজভেল্ট। 2 নম্বৰটো কুৱেশ্যন আছিলে এনেদৰে, এজন শিক্ষকে সমাযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে? এইটো ভুল আছিলে, হ'ব লাগিছিলে এনেদৰে, এজন শিক্ষকে কেনেদৰে সমাযোজনহীনতা শিশুক সহায় কৰে? হাউ এ টিচাৰ কেন হেল্পছ দ্য মেলএডজাষ্টেড চিলড্ৰেন। সমাযোজনহীনতা মানে তেওঁলোক চাই হয়, লাজকুৰীয়া হয়, ইম'চনেল হয়, তেওঁলোকক তেতিয়া শিক্ষকে প্ৰয়োজনীয়তাৰ ভাৱ জাগ্ৰত কৰিবলৈ সিহঁতক সৰু সৰু দলৰ দলপাতি পাতি দিব লাগে, এনকাৰেজ কৰিব লাগে, নম্ৰভাৱে ক'ব লাগে। সেই তেনেদৰে ক'লে তেওঁলোক ঠিক হয়, ভাল অৱস্থালৈ ঘূৰি আহে। ইয়াৰ পিছতে আছিলে জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো কি? দ্য স্মলেষ্ট ইউনিট অফ নলেজ ইজ কনচেপ্ট বা ধাৰণা। জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো পাৰচেপশ্যন নহয়, পাৰচেপশ্যন মানে উপলব্ধি, গতিকে পাৰচেপশ্যন নহ'ব। মোৰ দৃষ্টিভংগী অনুসৰি পেলাই সেই প্ৰশ্নটোৰ উত্তৰ কনচেপ্ট হ'ব বা ধাৰণা হ'ব। 4 নম্বৰত দিয়া আছে যে নিম্নোক্ত কোনটো স্ক্ৰেটছ মাৰে ব্যক্তিত্ব দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা কাৰক নহয়? হুইচ ওৱান ইজ নট এ স্ক্ৰেটছ মাৰ্কছ ক্লাছিফাইড পাৰ্চনেলিটি অন দ্য বেচিছ অফ দেয়াৰ ফিজিকেল ষ্ট্ৰাকচাৰ। সেইটো হ'ব অন্তৰ্মুখী ব্যক্তি যি সাধাৰণতে লাজকুৰীয়া, মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি অকলশৰে থাকি ভাল পায়। ইণ্ট্ৰভাৰ্ট ইজ এ পাৰ্চন হুইচ চাই এভইডছ পিপুল এণ্ড লাইকছ বিং এলোন। এইটো মেলএডজাষ্টেড ষ্টুডেণ্ট বা চিলড্ৰেন, সেই তেনেকুৱাৰ লগত অলপ মিলে। ইয়াৰ পিছত আছিলে নিম্নোক্ত কোনটো শিক্ষা বৈষম্যৰ ভিত্তিত সমাজ গঠনক মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক অনুষ্ঠান নহয়? হুইচ আৰ নট এ ছ'চিয়েল ইনষ্টিটিউচন হুইচ মেইনটেইন হোল্ড অন টু ছ'চিয়েল কনষ্ট্ৰাকশ্যন অফ জেণ্ডাৰ ডিফাৰেন্স এণ্ড ৰিইনফ'ৰ্চ। সেইটো শুদ্ধ উত্তৰটো হৈছে ৰাজ্য বা ষ্টেট। কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কীয়? 6 নম্বৰটো প্ৰশ্নত আছিলে হুইচ ব্ৰাঞ্চ অফ মেডিচিন ইজ ৰিলেটিং টু দ্য কেয়াৰ অফ চিলড্ৰেন। সেইটো হ'ব পিডিয়াট্ৰিক্স। বিনেট ষ্টেণ্ডছফৰ্ডৰ পুনৰীক্ষণ স্কেল 1937ক কি নামেৰে জনা যায়? দ্য বিনেট ষ্টেণ্ডছফৰ্ড ৰিভিজন স্কেল 1937 অফ ইণ্টেলিজেন্স ইজ অলছ' ন'ন এজ বিনেট চাইমন টেষ্ট। তাৰপিছত আছিলে 8 নম্বৰটো তলৰ কোনটোৱে শিক্ষণৰ মানদণ্ড সূচিত কৰাত সহায় কৰে? হুইচ অফ দ্য ফলোয়িং হেল্পছ টু ইণ্ডিকেটিং দ্য কোৱালিটি অফ টিচিং। এইটো হৈছে ষ্টেণ্ডাৰ্ড অফ কুৱেশ্যনছ ৰেইজড বাই ষ্টুডেণ্টছ ইন দ্য ক্লাছৰুম। অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে উত্থাপন কৰা প্ৰশ্নসমূহৰ মানদণ্ডৰ ওপৰত শিক্ষণৰ মানদণ্ড সূচিত কৰাত সহায় কৰে, বা সেইটো আমি বুজা যায় বা বুজি উঠোঁ। এটা কুৱেশ্যন আছিলে যে অপশ্যন দিছিলে, সেই অনুসৰি পেলাই শুদ্ধ উত্তৰটো বাচিবলৈ আহিছিলে। ডাইলেক্সিয়া হৈছে ভাষাজনিত সমস্যা বা ডিফিকাল্টি অফ লেংগুৱেজ। ডিছগ্ৰাফিয়া ডিফিকাল্টি অফ ৰাইটিং, লিখনৰ সমস্যা। ডাইপ্ৰেক্সিয়া ডিফিকাল্টি উইথ ফাইন মটৰ স্কিলছ বা সঞ্চালনজনিত সমস্যা। ইয়াৰ পিছতেই আছিলে দৃশ্য সম্বন্ধীয় বিসংগতি, ভিজুৱেল প্ৰচেছিং ডিছঅৰ্ডাৰ। সেইটো হৈছে ডিফিকাল্টি ইণ্টাৰপ্ৰিটিং ইনফৰমেশ্যন, তথ্য আহৰণৰ সমস্যা। সেই হেৰিকেইটা প্ৰব্লেমকেইটাৰ সৈতে চলিউশ্যনকেইটা দি থোৱা আছিলে, প্ৰব্লেমকেইটা দিয়া আছিলে আৰু অপশ্যন দিয়া আছিলে। ইয়াৰ পিছতো আছিলে যে জীন পিয়াজেৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ 4টা স্তৰত কোনটোত চিন্তা প্ৰক্ৰিয়া আৰম্ভ হয়? এট হুইচ ষ্টেজ অফ জীন পিয়াজেছ 4 stages অফ লাৰ্ণিং ডাজ চিলড্ৰেন বিগিন টু প্ৰচেছ অফ থিংকিং। সেইটো হ'ব প্ৰি অপাৰেশ্যনেল ষ্টেজ বা প্ৰাক সংজ্ঞাত্মক পৰ্যায়। 11 নম্বৰটো হৈছে মাছলৰ অভিযোজন তত্ত্ব মতে প্ৰয়োজনসমূহৰ ক্ৰম কোনটো? কাৰেক্ট ছিকুৱেঞ্চ অফ নিডছ একৰ্ডিং টু মাছল'ছ থিয়ৰী অফ মটিভেশ্যন। সেইটো হৈছে চাইক'লজিকেল নিডছ, ছেফটি নিডছ, লাভ এণ্ড বিলংগিংনেছ নিডছ, এষ্টিম নিডছ, ছেল্ফ এক্সুৱেলাইজেশ্যন নিডছ। অৰ্থাৎ জৈৱিকতাজনিত প্ৰয়োজন, নিৰাপত্তাজনিত প্ৰয়োজন, মৰম স্নেহজনিত প্ৰয়োজন, সন্মানজনিত প্ৰয়োজন, আত্মবিকাশজনিত প্ৰয়োজন ইত্যাদি। সেই তেনেদৰে অপশ্যনটো আছিলে, সেইটো অপশ্যন শুদ্ধ হয়। ইয়াৰ পিছতো আছিলে শিক্ষণৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে? হুইচ থিয়ৰী অফ লাৰ্ণিং এমফেচাইজ অন মেকিং দ্য ষ্টুডেণ্ট এক্টিভ ফৰ দ্য ডিছকভাৰী অফ নলেজ ইন প্লেচ অফ বিকামিং এ পেছিভ লিছনাৰ অনলি। সেইটো হ'ব কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰী অথবা ৰচনাত্মকবাদ তত্ত্ব। ইয়াৰ পিছত আছিলে মূল্যায়নৰ শুদ্ধ অৰ্থটো হ'ল সৰ্বাংগীন বিকাশৰ মূল্যায়ন। মিনিং অফ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন ইজ ইভালুৱেশ্যন অফ অলৰাউণ্ড ডেভেলপমেণ্ট। প্ৰাথমিক স্তৰত মাতৃভাষাৰ শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ? হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু টিচ মাদাৰ লেংগুৱেজ এট প্ৰাইমেৰী স্কুল?
সেইটো হৈছে শিকিবলৈ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰা। ক্ৰিয়েটছ এ নেচাৰেল এটমছফিয়াৰ ফৰ ষ্টুডেণ্টছ টু লাৰ্ণ। কোনজন ব্যক্তিয়ে সৃজনীশীলতাৰ পৰিমাপনৰ বাবে সৃজনীশীলতাৰ উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল? হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু এমফেচাইজ ডেট ক্ৰিয়েটিভিটি শুড বি মেজাৰ্ড বাই মেজাৰিং ইটছ এলিমেণ্টছ? তেওঁ হৈছে টৰেঞ্চ। ইয়াৰ পিছত আছিলে 16 নম্বৰটো, এজন প্ৰভাৱশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে টু বিকাম এন ইফেক্টিভ কমিউনিকেটৰ দ্য প্ৰাইমেৰী টিচাৰ শুড হেল্প ষ্টুডেণ্টছ গেট মিনিং আউট অফ হোৱাট হি টিচেছ। অৰ্থাৎ তেওঁ যি পাঠদান কৰে তাৰ অৰ্থ বিচাৰি পোৱাত ছাত্ৰক সহায় কৰিব লাগে, ছাত্ৰ ছাত্ৰীক সহায় কৰিব লাগে। ছাত্ৰ ছাত্ৰীক গৃহকাৰ্য কৰিবলৈ দিয়া এটা সুবিধা হ'ল এন এডভান্টেজ অফ গিভিং হোমৱৰ্ক টু ষ্টুডেণ্টছ ইজ হেল্পছ দেম টু ডেভেলপ দ্য হেবিট অফ ছেল্ফ ষ্টাডি। সিহঁতৰ মাজত আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে। হোমৱৰ্ক দিলে ল'ৰা ছোৱালীৰ মাজত আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলে। পিছত আছিলে যে প্ৰাথমিক স্তৰৰ শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়? দ্য মষ্ট কোৱালিটি অফ এ টিচাৰ এট প্ৰাইমেৰী লেভেল ইজ পেচেঞ্চ এণ্ড পাৰ্চিভাৰেঞ্চ। ধৈৰ্য আৰু অধ্যৱসায়, ধৈৰ্য আৰু কামত লাগি থকা। সংবিধানৰ কোনটো অনুচ্ছেদে পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে বিশেষ সুৰক্ষা প্ৰদান কৰিছে? হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড স্পেচিয়েল ছেফগাৰ্ডছ ফৰ এডুকেশ্যনেল আপলিফমেণ্ট অফ দ্য বেকৱাৰ্ড কমিউনিটিজ? সেইটো হৈছে আৰ্টিকল 46 বা অনুচ্ছেদ 46। 20 নম্বৰটো আছিলে কোনটো কলবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ এটা স্তৰ নহয়? হুইচ ইজ নট এ ষ্টেজ অফ কলবাৰ্গছ থিয়ৰী অফ মৰেল ডেভেলপমেণ্ট? সেইটো হৈছে সামাজিক চুক্তি বা ছ'চিয়েল কণ্ট্ৰেক্ট। অপশ্যন এইটোৱে শুদ্ধ হয়, ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড ছ'চিয়েল ৰাইটছ। 21 নম্বৰত আছিলে নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিশটো হৈছে ব্যতিক্ৰমী মনোবিজ্ঞান। ক্লিনিকেল চাইক'লজি ডিলছ উইথ দ্য প্ৰেক্টিকেল এছপেক্টছ অফ এবনৰ্মেল চাইক'লজি। ইয়াৰ পিছত আছিলে SOR ধাৰণাত অ'ৰ আনুষংগিকতা হ'ল আগৰ আচৰণৰ নিয়মীয়াকৰণক দায়িত্ব দিয়া আৰু মনস্তাত্ত্বিক কাৰ্যকলাপক গঢ়ি তোলা। দ্য অকাৰেঞ্চ অফ অ' ইন SOR কনচেপ্ট ইজ ৰেছপন্সিবল ইন ৰেগুলেটিং দ্য বিহেভিয়াৰ অফ দ্য অৰ্গেনিজিম এণ্ড মেকিং চাইক'লজিকেল এক্টিভিটি। সেইটো শুদ্ধ অপশ্যনটো হৈছে ডাইনামিক বা সক্ৰিয়। 23 নম্বৰত আছিলে যে মানসিক প্ৰতিক্ৰিয়াৰ ঘটনাৱলী গুৰুত্বহীন বা আনকি সমুলঞ্চে অস্তিত্বহীন বুলি কোনে কৈছিল? হু ছাজেষ্টেড ডেট মেণ্টেল প্ৰচেছেছ এণ্ড ইভেণ্টছ আৰ আনইম্পৰ্টেণ্ট অৰ ইভেন ট'টেলি নন এক্সিষ্টেণ্ট? সেইটো কৈছিলে হাল নামৰ ব্যক্তিজনে তেনেদৰে কৈছিলে। শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ কোনটো লক্ষ্য উপযোগী? হুইচ গ'লছ কেন বি ইউজড ফৰ ডিলিং উইথ বিহেভিয়াৰেল প্ৰব্লেমছ ইন ক্লাছৰুম? হেল্প দ্য চাইল্ড টু ইম্প্ৰুভ হিজ হাৰ ছেল্ফ কণ্ট্ৰল আণ্ডাৰষ্টেণ্ডিং অফেন্স এণ্ড টু বিকাম ইম্পাৰ্চনেল এণ্ড অবজেক্টিভ। মানে অপশ্যন চিটো ইয়াত শুদ্ধ আছিলে, BCD তেনেদৰে আছিলে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ স্বনিয়ন্ত্ৰণৰ উন্নতি, দোষ বুজা, নৈৰ্ব্যক্তিক হোৱাত সহায় কৰা, তেনেদৰে থকা অপশ্যন চিটো শুদ্ধ আছিলে। ইয়াৰ পিছতে আছিলে কোনটোৰ প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয়? সেইটো হ'ব সমনীয়াৰ লগত অসহজ সম্পৰ্ক। হুইচ ইজ নট এ চাইন অফ গিফটেড চাইল্ড আনইজি ৰিলেশ্যনশ্বিপ উইথ পিয়াৰ্ছ? সেইটো অপশ্যন শুদ্ধ আছিলে। স্নায়ুকোষৰ কোনটো উপাদানে শৰীৰৰ কোষিকতা বাৰ্তা পঠিয়ায়? ইন দ্য নিউৰন হুইচ কেৰিজ ইনফৰমেশ্যন টুৱাৰ্ডছ দ্য চেল বডি ইন দ্য নিউৰন? সেইটো হৈছে ডেনড্ৰাইট। 27 নম্বৰটো আছিলে মানুহৰ সৃজনীশীল প্ৰতিক্ৰিয়া আৰম্ভণিৰ ক্ষেত্ৰত সহায়ক হোৱা কৌশল হৈছে বুদ্ধিশীলতা। এ কমন টিচিং টু হেল্প পিপুল বিগিন দ্য ক্ৰিয়েটিভ প্ৰচেছ ইজ ব্ৰেইন ষ্টৰ্মিং। সেইটো অপশ্যন শুদ্ধ আছিলে, সেইটো শুদ্ধ হ'ব। 28 নম্বৰটো আছিলে ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যৰ বিকাশ ঘটাবলৈ ব্যৱহাৰ কৰিব পৰা শ্ৰেষ্ঠ পদ্ধতিটো হৈছে আদৰ্শ ব্যক্তি। সেইটো হৈছে হুইচ ইজ দ্য বেষ্ট মেথড টু ডেভেলপ মৰেল ভেলুজ এমং ষ্টুডেণ্টছ? সেইটো নিজকে আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা বা তেওঁলোকক নৈতিক মূল্যৰ কাম কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা, সেই তেনেকুৱা অপশ্যনবোৰেই শুদ্ধ হয়। প্ৰকৃততে প্ৰেজেণ্ট ইয়ৰ ছেল্ফ এজ এ ৰোল মডেল সেইটো অপশ্যন বেছি এপ্ৰপ্ৰিয়েট যেন লাগে। তাৰ দুইটা অপশ্যনেই শুদ্ধ হয় ইয়াৰ ভিতৰত। ইয়াৰ পিছতো আছিলে 29 নম্বৰটো কাৰ্যকৰণ শিকন ধাৰণাটোৰ প্ৰৱৰ্তনকাৰী হ'ল দ্য কনচেপ্ট অফ প্ৰগ্ৰেম লাৰ্ণিং ইজ ইণ্ট্ৰডিউচড বাই BF স্কিনাৰ। তেওঁ কাৰ্যকৰণ শিকন ধাৰণাটোৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছত 30 নম্বৰটো আছিলে কোনটো টাট টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি? হুইচ ইজ নট মেজাৰ্ড বাই টাট টেষ্ট? সেইটো হৈছে পাৰ্চনেলিটি নিডছ বা ব্যক্তিত্ব তাগিদাত। সেইটো টাট টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি।